নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে এআইত কেনেকৈ গান বনায়? মানে এতিয়া অসমত বৰ্তমান বহুত ট্ৰেণ্ডিঙত চলি আছে এআইত গান বনোৱা। যদি আপোনালোকেও তেনেকৈ বনাব বিচাৰিছে কম সময়ৰ ভিতৰত এটি সুন্দৰ গান, আৰু কিছুমান আমাৰ অসমত যেনেকৈ শ্বৰ্ট ৰীল বনাবৰ কাৰণে নতুন নতুন কলি বা কোনোবাই ইউটিউবত বেকগ্ৰাউণ্ড মিউজিক যিকোনো ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিলে কপিৰাইট নলগাকৈ কম সময়ৰ ভিতৰত কেনেকৈ আপুনি এটা গান বনাব পাৰিব এআই দি পেলাই। তাকো ফ্ৰীতে, কোনো মানে আপুনি তাৰ কাৰণে ৰিচাৰ্জ কৰিব নালাগে বা কোনো এপ্লিকেশ্যনত চাৰ্জ কৰিব, মাত্ৰ দুটা এপ ব্যৱহাৰ কৰি কেনেকৈ কৰিব লাগে মই আপোনালোকক এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকক মই সম্পূৰ্ণ বুজাই দিম। গান বনাই আপোনালোকক শুনাই পেলাই মই বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে প্লে' ষ্ট'ৰত আহিব। প্লে' ষ্ট'ৰত আহি আপোনালোকে চাৰ্চ কৰিব চনু এআই। এই 2 নম্বৰতে যিটো এপ আছে এইটো চনু এআই, এইটো ডাউনলোড কৰিব। এইটো বেছি নহয়, 21 MBৰ হয়। এইটো ডাউনলোড কৰিব। ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব, আপোনালোকেও পাৰিব বনাবলৈ অতি কম সময়ত আৰু সুন্দৰকৈ। তাৰপিছত আপোনালোকে এইটো ডাউনলোড হৈ থাকক। আৰু এটা এপ ডাউনলোড কৰিব, ChatGPT। অলৰেডি মোৰ ChatGPT ডাউনলোড আছে, আপডেট আহিছে, আপডেটটো দি লওঁ ৰ'ব। ChatGPT আপডেট হৈ গ'ল। এতিয়া আপুনি বেক আহিব। লিখিব এটা অসমীয়া ভাষাত মোক গান স্ক্ৰিপ্ট লিখি দিয়া, মই এআই দি গানটো বনাম। এনেকৈ লিখি দিব। তুমি আহিলা মোৰ জীৱনত, টাইটেল গানটোৰ। এনেকৈ গানটো আহি যাব। ইয়াত লিখিব আপোনালোকে। তাৰপিছত আপোনালোকে লিখিব গানটো একেলগে কপি কৰিব পৰাকৈ লিখি দিয়া, আৰু লগতে ষ্টাইল ক্লিপটো লিখি দিয়া যাতে গানটো বনাওঁতে সুবিধা হয়। এনেকৈ লিখিব। এতিয়া পূৰা লিখি দিছে, গোটেই গানটো কপি কৰিব পৰাকৈ লিখি দিছে। এতিয়া আপোনালোকে ইয়াতে কি কৰিব, প্ৰথমে গানটো কপি কৰিব। গানটো কপি কৰিব। তাৰপিছত এই ষ্টাইল ক্লিপটো কপি কৰিব। তাৰপিছত বেক আহিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকে এলাউ কৰিব, কণ্টিনিউ উইথ গুগল কৰিব। প্ৰথমে আপোনালোকে লিৰিক্সটো কপি কৰিব। তাৰপিছত আপোনাৰ যিটো ষ্টাইল স্ক্ৰিপ্ট বুলি আছে সেইটো আপুনি কপি কৰিব। তাৰপিছত ইয়াতে আপোনাৰ কাৰেক্ট বুলি আছে, তাতে আপুনি প্ৰেছ কৰিব, আৰু আপুনি দেখিব আপোনাৰ গান ৰেডি হৈ যাব মাত্ৰ 2 মিনিটত। সেয়া দেখিব পাইছে, গানটো বৰ্তমান হৈ আছে, 2টা হৈ গ'ল। টোটেল 4টা গান আপোনাক বনাই দিব। 2টা আপুনি ডাউনলোড কৰিব নোৱাৰে, 2টা ফ্ৰী থাকে। চাওক, গানটো অলৰেডি ৰেডি হৈ গ'ল। হৈ গ'ল। কেতিয়াবা জীৱনটো এনে এজন মানুহ আহে, যিজনে সকলো দুখ পাহৰাই দিয়ে। এনেকৈ আপুনি মেল ফিমেল ভাৰ্চন সকলো ধৰণৰ গান আপুনি বনাব পাৰিব মাত্ৰ 2টা এপৰ সহায়ত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিজনে সকলো দুখ পাহৰাই দিয়ে, আৰু সেইজনে তুমি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু মই যেনেকৈ বুজাইছোঁ চাগে আপোনালোকে সম্পূৰ্ণ বুজি পাইছে কেনেকৈ কৰিছোঁ। মাত্ৰ 2টা এপ, মই লিংক দি দিম তলত, আৰু স্ক্ৰিপ্ট কেনেকৈ লিখিবলৈ সম্পূৰ্ণ মই আপোনালোকক দি আছোঁ। মোৰ ডিছক্ৰিপশ্যন চেক কৰিলে আপোনালোকে পাই যাব। ধন্যবাদ। ভিডিঅ' যদি ভাল লাগিছে প্লিজ
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ এনে 10জনৰ ওচৰত ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে, তেওঁলোকেও এনেকৈ গান বনাব পাৰে। ধন্যবাদ।